সৰুপথাৰ মহাবিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী আহি পাঠ গ্ৰহণ কৰিবলৈ আহিছে, অধ্যয়ন কৰিছে, সেইসকল প্ৰায় 2500 ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে আমি অহাৰহ যত্ন কৰিছোঁ। বহু অসমৰ মহাবিদ্যালয়ত গীতাৰ সেইষাৰি বাক্য বহু মহাবিদ্যালয়ৰ আপ্তবাক্য হিচাপে আছে। বহু মহাবিদ্যালয়ত সেইষাৰি বাক্য একেবাৰে জিলিকি থাকে, বহু মহাবিদ্যালয়ত আছে। গীতাই কৈছে কেৱল মাত্ৰ খোজে শ্ৰদ্ধাৱান লভতে জ্ঞানম। যাৰ ভিতৰত শ্ৰদ্ধা আছে তেওঁহে জ্ঞান লাভ কৰিব পাৰে। নমস্কাৰ। আজি মোৰ অতিকে আপোন সৰুপথাৰ মহাবিদ্যালয়লৈ আহিলোঁ। মহাবিদ্যালয়ৰ অধ্যক্ষা ডক্টৰ প্ৰাপ্তি ঠাকুৰ বাইদেৱে এটি বৰগীত পৰিৱেশন কৰিবৰ কাৰণে আমন্ত্ৰণ জনাইছিল। মই আহিছোঁ, মোৰ লগতে মোৰ ভণ্টি আহিছে, মোৰ ভাইটি এজনো আহিছে। সকলোৱে আহি আমি বৰগীত পৰিৱেশনৰ বাবে উপস্থিত হৈছোঁহি। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, উপস্থিত সুধীবৃন্দ, আজিৰ পবিত্ৰ পৰিৱেশত আপোনালোকৰ উপস্থিতি মহাপুৰুষ মাধৱদেৱৰ এভাগী বৰগীতেৰে অনুষ্ঠানৰ আৰম্ভ কৰিব বিচাৰিছোঁ। সুন্দৰ বৃন্দাবন সদৃশ পৰিৱেশৰ সূচনা হৈছে। সেয়েহে মহাপুৰুষ মাধৱদেৱে বেলুৱাৰ ৰাগত ৰচিত এটি বৰগীতেৰে আজিৰ অনুষ্ঠানৰ আৰম্ভ কৰিব বিচাৰিছোঁ। কৃষ্ণ। সৰুপথাৰ মহাবিদ্যালয়ত ভাৰতীয় জ্ঞান পৰম্পৰা বিষয়ক এটি বিশেষ বক্তৃতানুষ্ঠানৰ আয়োজন কৰা হৈছে। বক্তৃতা প্ৰদানৰ বাবে আহিছে যশস্বী বক্তা। ভাৰতৰ লগতে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত প্ৰায় 700খনৰো অধিক বিশ্ববিদ্যালয় মহাবিদ্যালয়ত বক্তৃতা প্ৰদান কৰা সাহিত্য সভাৰ সাহিত্য অকাডেমী অনুবাদক বঁটাপ্ৰাপক শ্ৰদ্ধাৰ শ্ৰীযুত দিগন্ত বিশ্ব শৰ্মা ডাঙৰীয়া। গতিকে আহকচোন আমি অনুষ্ঠানৰ কিয়দাংশ চাওঁ। আটাইলৈকে মই শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। সৰুপথাৰ মহাবিদ্যালয়ত যিসকল ছাত্ৰ ছাত্ৰী আহি পাঠ গ্ৰহণ কৰিবলৈ আহিছে, অধ্যয়ন কৰিছে, সেইসকল প্ৰায় 2500 ছাত্ৰ ছাত্ৰীৰ সৰ্বাংগীন বিকাশৰ বাবে আমি অহাৰহ যত্ন কৰিছোঁ। যমৰ পৰা সৰ্বোচ্চ জ্ঞান আদায় কৰিছিল এট দি টেণ্ডাৰ এজ অফ 10 বছৰ বয়স। যিটো কাম এতিয়ালৈকে উপাচাৰ্য ট্ৰিপল PhD হোল্ডাৰৰ বাবেও সম্ভৱ হোৱা নাই। তাৰ অৰ্থ মই যিটো থেচিছ, যিটো এটা আমাৰ প্ৰকল্প আছে যে কেৱল মাত্ৰ এটা পৰিণত মস্তিষ্কইহে
জ্ঞান লাভ কৰিব পাৰে, এই ধাৰণাটো অন্তত ভাৰতীয় জ্ঞান পৰম্পৰাই নস্যাৎ কৰিছে। নিশ্চিতভাৱে পৰিণত বুদ্ধি মস্তিষ্কই আপোনাক জ্ঞান অৰ্জনৰ ক্ষেত্ৰত সহায় কৰিব। কিন্তু জ্ঞানৰ বাবে ভাৰতবৰ্ষই কৈছে, মই কোৱা নাই, গীতাই কৈছে, শ্ৰীকৃষ্ণই কৈছে, মই কোৱা নাই, শ্ৰীকৃষ্ণই কৈছে জ্ঞান কোনে লাভ কৰে? বহু অসমৰো মহাবিদ্যালয়ত গীতাৰ সেইষাৰী বাক্য বহু মহাবিদ্যালয়ৰ আপ্তবাক্য হিচাপে আছে। বহু মহাবিদ্যালয়ত সেইষাৰী বাক্য একেবাৰে জিলিকি থাকে, বহু মহাবিদ্যালয়ত আছে। গীতাই কৈছে কেৱল মাত্ৰ কৈছে শ্ৰদ্ধাৱান লভতে জ্ঞানম, যাৰ ভিতৰত শ্ৰদ্ধা আছে তেওঁহে জ্ঞান লাভ কৰিব পাৰে। আৰু নচিকেতাক কোৱা হয়, নচিকেতাই এই যে সৰ্বোচ্চ জ্ঞান লাভ কৰিছিল যমৰ পৰা, কিহৰ বলত? মস্তিষ্কৰ বলত নহয়, বুদ্ধিৰ বলত নহয়, নচিকেতাৰ শ্ৰদ্ধাৰ বলত। বাট হোৱাট ইজ শ্ৰদ্ধা? সেই বিষয়ে মই আজি ক'বলৈ নাযাওঁ। কিন্তু শ্ৰদ্ধা ভক্তিও নহয়, শ্ৰদ্ধা মানে সন্মানো নহয়। শ্ৰদ্ধা ভাৰতীয় জ্ঞান পৰম্পৰাত শ্ৰদ্ধা এটা বিশেষ ধাৰণা, এটা বিশেষ সত্যৰ কথা। সেই বিষয়ে মই আজি ক'বলৈ নাযাওঁ। গতিকে প্ৰথমতেই আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাবিব নালাগে যে মোৰ মস্তিষ্কই যদি কিবা বুজি পোৱা নাই, কোনো সমস্যা নাই। আপোনাৰ হৃদয়ে বুজিব পাৰে, আপোনাৰ আত্মাই বুজিব পাৰে। অন্তত মস্তিষ্কই বুজাতকৈ আপোনাৰ আত্মাই বুজিলে বেছি শ্ৰেয়স্কৰ। হৃদয়ে যদি বুজি পাইছে বেছি শ্ৰেয়স্কৰ। শ্ৰীমন্ত শংকৰে দিয়া বিশ্ব সংস্কৃতিৰ ৰূপান্তৰৰ শিল্পী হৈ আজি অসমীয়া শিল্পী বিশ্বশিল্পী হৈ জনতাৰ কোলাত জ্বলি উঠক। আৰ ইউ ৰেডি টু বি বিশ্বশিল্পী? জ্যোতিপ্ৰসাদে কিন্তু অসমীয়া শিল্পীক এই দায়িত্ব প্ৰদান কৰি থৈ গৈছিল যে প্ৰতিজন অসমীয়া শিল্পী কেৱল বিহুৰ মঞ্চত গান গালেই নহ'ব, হি অৰ চি হেজ টু বি বিশ্বশিল্পী। এই কথা ভাৰতীয় মনীষীৰ বাহিৰে চক্ৰেটিছে ক'ব পাৰিছে, প্লেটোৱে ক'ব পাৰিছে, এৰিষ্টটলে ক'ব পাৰিছে, জাৰ্মানৰ কোনোবা মনীষীয়ে ক'ব পাৰিছে? জ্যোতিপ্ৰসাদৰ বক্তব্যত 10,000 বছৰ আগৰ উপনিষদৰ ঋষিৰ বক্তব্য সাহিত্যিক ভাষাত পুনৰ এবাৰ অনুৰণিত হৈছিল। উপনিষদৰ ঋষিয়ে গাইছিল শৃণ্বন্ত বিশ্বে অমৃতস্য পুত্ৰা, হে পৃথিৱীৰ অমৃতৰ সন্তানসকল। উপনিষদৰ ঋষিয়ে গাইছিল মাতা ভূমি পুত্ৰোহং পৃথিৱী। আমাৰ জ্যোতি ককাইদেৱে গাইছিল উপজিয়েই হৈ আহো মই বিশ্ব নাগৰিক, উপজিয়েই হৈ আহো মই বিশ্ব নাগৰিক। সেইবাবে কৈছো শিল্পীৰ পৃথিৱীখন যদি হৃদয়ংগম কৰিব পাৰে, ইউ উইল বি এবল টু গেট ইন টু দি হাৰ্ট অফ ইণ্ডিয়ান কালচাৰ। আধুনিক যুগত জ্যোতিপ্ৰসাদৰ এই বাণী মই যদি কওঁ 100% হৃদয়ংগম কৰিব পাৰিছিল একমাত্ৰ সুধাকণ্ঠ ভূপেন হাজৰিকাই। আৰু সেইবাবে ভূপেন হাজৰিকাই সাহসেৰে গাব পাৰিছিল অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ললো। ভূপেন হাজৰিকাৰ বাহিৰে অসমৰ কোনজন শিল্পীয়ে গাব পাৰিছে যে অটোৱাৰ পৰা অষ্ট্ৰিয়া হৈ মই পেৰিছ সাৱটি ললো? ভাৰতবৰ্ষৰ কোনজন শিল্পীয়ে গাব পাৰিছে? আমি জ্যোতিপ্ৰসাদক ভুল লুণ্ঠিত কৰিছো। জ্যোতিপ্ৰসাদ যদি অসমত জন্মগ্ৰহণ নকৰিলেহেঁতেন, যদি বংগত জন্মগ্ৰহণ কৰিলেহেঁতেন, মহাৰাষ্ট্ৰত জন্মগ্ৰহণ কৰিলেহেঁতেন, আজি আপোনালোকে জ্যোতিপ্ৰসাদৰ কথা আপোনালোকে সমাজতত্বত পঢ়িবলৈ বাধ্য হ'লহেঁতেন। কিন্তু তেওঁ অসমত জন্মগ্ৰহণ কৰিছিল। অসমৰ বাবে দুৰ্ভাগ্য সেয়া আচলতে, জ্যোতিপ্ৰসাদৰ বাবে দুৰ্ভাগ্য। জ্যোতিপ্ৰসাদৰ বিষয়ে আমি অধ্যয়ন বাদ দিছো। তাৰপিছত সেই শাৰী বাক্যৰে শেষত জ্যোতি ককাই এনেদৰেই প্ৰায় 1.5 ঘণ্টামান সাৰুৱা বক্তব্যৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে। তাৰ পাছত আমি সকলো শেষত মিউজিয়ামলৈ গ'লোঁ, একেলগে যাদুঘৰ দৰ্শন কৰিছোঁ। খুব সুন্দৰ পৰিৱেশত, সুন্দৰ বাতাবৰণ। সঁচাকৈয়ে তেখেতৰ বক্তব্যই আমাক সকলোকে আনন্দিত কৰিলে, সকলোকে চিন্তা কৰিবলৈ বাধ্য কৰালে বহু কথা। সেইবাবেই তেখেতৰ সৈতে অকণমান চিনাকি হ'লোঁ, একপি ফটো উঠিলোঁ আৰু লগতে ভাইটি ভণ্টিসকলেও ইচ্ছা প্ৰকাশ কৰিলে তেওঁলোককো অকণমান তেখেতৰ সৈতে চিনাকি কৰাই দিলোঁ। ভণ্টি আৰু ভাইটিকেইজনে মিউজিয়ামৰ পৰিৱেশ চাইছে। এটি এটিকৈ মই তেওঁলোকক বুজাই আছোঁ, গতিকে বুজাই থকাৰ মাজতেই আপোনালোককো অকণমান দৃশ্য দেখুৱাওঁ বুলি ভাবিলোঁ। সামগ্ৰিক মিউজিয়ামটিৰ পৰিৱেশ এনেধৰণৰ। প্ৰতিটো বস্তু
খুব সুন্দৰকৈ সযতনে ৰখা হৈছে। আমাৰ মাজৰ পৰা হেৰাই যাব ধৰা বহু আপুৰুগীয়া সম্পদ মিউজিয়ামটিত উপলব্ধ আছে। মোৰ আটাইতকৈ প্ৰিয় সম্পদবোৰ হৈছে এই বাদ্যযন্ত্ৰবিলাক, যাৰ লগত মই জড়িত বাবে মই খুব ভাল পাওঁ। আৰু প্ৰতিবাৰে মিউজিয়ামলৈ আহিলে কিবা এটা নবজোৱাকৈ মই যাবই নোৱাৰোঁ। এখন বীণা, অন্যকেইটা দেখি বোলে অকণমান বজাই লওঁ। আজিৰ অনুষ্ঠানৰ শেষত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ প্ৰাপ্তি ঠাকুৰ বাইদেৱে মই ভাল পোৱা এটি উপহাৰ মোক দিলে। শংকৰদেৱ আৰু তেওঁৰ সৃষ্টি সম্পাদনা কৰিছে মহাবিদ্যালয়ৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপিকা ডক্টৰ ববিতা দত্ত বাইদেৱে। সুন্দৰ হাতৰ আখৰেৰে লিখি মোক এই মৰম, এই উপহাৰ দিয়াৰ বাবে ধন্যবাদ জনাইছোঁ বাইদেউ। আপোনাৰ আশীৰ্বাদ সদায় যাতে মোৰ প্ৰতি এনেকৈয়ে থাকে।